নমস্কাৰ মই মিষ্টাৰ মুন আৰু আপোনালোকে চাই আছে মিষ্টাৰ মুন ইউটিউব চেনেল আৰু ইউটিউব চেনেলত আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ ঠাচ ভিডিঅ' আৰু ঠাচ ভিডিঅ' চাই থাকক আৰু গৰমৰ দিন কেনেকুৱা গৰম জনাবলৈ একেবাৰে নাপাহৰিব কমেণ্টত আৰু গৰমত আজি গৰম ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে হয়তো বাইক দেখিছে কিমান প্ৰকাৰৰ দেখিছে এনেকুৱা বাইক কেতিয়াবা দেখিছে মূৰত থম উকনিয়ে খাব মাটিত থম পিপৰাই খাব এনেকুৱা কৰিলেতো ভাই এনেকুৱা হ'বই Oh yes. এজনী ধুনীয়া ছোৱালীয়ে বাইকৰ পিছফালে বহি যেতিয়া চাহনি দি যায় এতিয়াতো ল'ৰা পগলা হ'বই আৰু ল'ৰাই কাগজ এটুকুৰাত নাম্বাৰটো লিখি ধুনীয়াকৈ দি দিলে তাৰপিছত এয়া অৱস্থা হাজবেণ্ড মানে ঘৰত অকলে আহিছিল ৱাইফ মানে বজাৰত গৈছিল বজাৰৰ পৰা আহি দেখে এটা বেলেগ দৃশ্য আৰে মোৰ হাজবেণ্ড কি মানে কি হ'ল কি এইবোৰ ফুটা ফুচা একো নাই ডাইৰেক্ট পিটন আৰে পিটনটো পিটন তামাম পিটন তাৰপিছত হাজবেণ্ডজন দৰ্জাখন খুলি আহি কিনে ক'লে তোমাৰ মা আৰু পাপা আহিছে শুই আছে ভালকৈ ৰেষ্ট কৰিব দিয়া ডিষ্টাৰ্ব নকৰিবা তাৰ পিছৰ অৱস্থা এয়া পাবজি আৰু ফ্ৰী ফায়াৰে ইমান জনপ্ৰিয়তা অৰ্জন কৰিলে যে আৰে বিয়াৰ দিনা কইনাৰ সাজতো বাদ নিদিলে আপোনালোকে হয়তো বহুতৰে বেলেগ বেলেগ টেলেণ্ট দেখিছে কিন্তু এনেকুৱা ধৰণৰ নাকৰ টেলেণ্ট দেখিছে ৱাইন শ্বপৰ পৰা যেতিয়া মাজনী বা মইনা এটা আনাৰ পিছত যদি এনেকৈ ৰাস্তাৰ মাজতে পৰি ভাগি যায় মনটো কেনেকুৱা লাগে বুজিটো পাইছে আমি যেতিয়া সৰু আছিলোঁ চাইকেলৰ টায়াৰেৰে গাড়ী খেলিছিলোঁ আৰু হাফ পেণ্টৰ জেপত আছিল মাৰ্বল খেলিছিলোঁ কিন্তু আজিকালি সম্পূৰ্ণ বিপৰীত এটা